ৰাতিপুৱাৰ ধনজিতৰ কাৰণে চেৰিগ্ৰ গুলাই আনিলোঁ। ৰাতিপুৱা মুখ ধুৱাই দিলোঁ। মুখ ধুৱাই এতিয়া চেৰিগ্ৰখিনি খুৱাই লওঁ। আজি বহুত কাম আছে দিনটো। চাওঁ মুখখন, ইয়ে পানী লাগিছে, ভালদৰে মুখ মোচা যোৱা নাই। চাওঁ মই ঠাণ্ডা কৰি দিম দে। পৰি যাব চাওঁ এইফালে হাঁহি দিয়া, এইফালে হাঁহি দিয়াচোন। গুড মৰ্ণিং কোৱাচোন গুড মৰ্ণিং। ইয়াতে চাই কোৱাচোন, মোবাইলৰ ফালে চাই কোৱাচোন গুড মৰ্ণিং। নকয়। আৰু এইফালে চাওক ঢালাৰ মেচিন ফিটিং কৰি আছে। মানে মানুহ আহি গৈছে ৰাতিপুৱাই আৰু আমাৰ বাবাটো কি কৰি আছে, কাম কৰি আছে, হেল্প কৰি দি আছে লগতে। ইমান জানা হৈছে, অলপ ধেমালি কৰিলোঁ। একো নাই, দেখুৱালোঁ আপোনালোকক। চাওক এনেকৈ লিফ্ট। হেল্ল' গুড মৰ্ণিং। নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া সময় হৈছে 7:18। আজি কিয়নো আমাৰ ছাদখনত মানে ঢালাই আছে আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ। পুৱাই মেমৰি হিচাপে সাঁচি থ'বও বিচাৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলিও আজি ভিডিঅ'টো কৰিছোঁ। সকলোখিনি শ্বেয়াৰ কৰোঁ যিহেতু, আৰু আজিৰ দিনটো শ্বেয়াৰ কৰিম। আজি কি হয় কি নহয়, গোটেই দিনখিনিত মানে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই যাম যিমানখিনি পাৰোঁ। আৰু ভাল লাগিলে আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। এইফালে চাওক টেণ্ট হাউচৰ পৰা এইবোৰ হাণ্ডি, কেৰাহী, এইবোৰ বাল্টি, জগ যি লাগে ৰন্ধাৰ কাৰণে, ৰান্ধনিৰ কাৰণে আনি থৈ দিয়া আছে। আৰু ৰান্ধনি মাতা হৈছে, আহিব, এতিয়ালৈকে অহা নাই। আৰু ইয়াতে বনাব আজি চবৰ কাৰণে খানা। ইয়াতে হ'ব আৰু আজি দিনটো আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইফালে কাম চলি আছে। কামৰ মাজতো দেউতাকক এৰি নিদিলে, কান্দি দোকানৰ পৰা বস্তু লৈ আহিছে। অ' ধনজিতে চাও কি আনিছে। কি হয়তো, কি হয় ফুটি আৰু এবাৰ কৈ দিয়া। আৰু এইটো কি হয়? হা, ফুটি ফ্ৰুটি নহয়, ফুটি। ফুটি, এইটো ফুটি নহয়, এইটো ORS। আৰু কি আনিছা? চিপছ। মোক দিবানে এটা দিয়া, মোক দিয়া এটা দিয়া। দিছে। ৰন্ধা বঢ়া কমপ্লিট। নেমু, জলকীয়া,
হেল্ল' এভৰিৱান, এতিয়া ভাত পানী খাই উঠিলোঁ। দুপৰীয়া কেইটা বাজিলে এতিয়া চাওঁ 2:20 হৈছে। ভাত পানী খোৱা হ'ল আৰু একেলগে বনাইছে আজি, যিহেতু ৰান্ধনি মাতি অনা হৈছে, একেলগে মানে ৰান্ধিছে এটা জেগাতে আৰু খালোঁ। ঘৰত সকলোৱে খালে আৰু কি কৰিছে আমাৰ ধনজিত বাবা অলপ দেখুৱাই দিছোঁ আপোনালোকক। চাওঁ কি লৈছে হাতত। চকলেটৰ মানে বজাৰ হৈ গৈছে ঘৰখন। ORS চকলেট চব আনি জমা কৰি থৈ দিয়ে, এটা এটা ওলাই খাই থাকে। কি হয় চাওঁ। কি হয় কোৱাচোন, কি হয় কোৱাচোন, কি হয় কৈ দিয়া। খালী পেকেট খাই পেলাই সোমাই থৈ দিছিলা। চকো টোপনি আহি গৈছে। কি হয় চাওঁ, কি হয় চকলেট। চাওঁ চাওঁ, মোক দিয়া, মই খাই দিম, মই খাই দিম, মই খাই দিম, মই খাম। মোৰ হয়, মোৰ হয়, মোৰ হয়, মোৰ হয়, মোৰ হয়। দিয়া 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 দিয়া, নিদিয়ে দিয়া। ইয়ে খোৱাটো দিছে। বহুত ভাগৰ লাগছে। ভাগৰ মানে একেবাৰে বহুত ভাগৰ লাগিছে। ৰাতিপুৱা আজি 4টাতে উঠিছিলোঁ। এই 4টাৰ পৰা মানে এতিয়ালৈকে এনেকৈ আছোঁ। কামটো একো কৰা নাই বিশেষ, তেনেকৈ ঘৰত একো কাম কৰিব লগা নাই, তথাপিও মানে ভাগৰ লাগিছে আৰু। এইটো খোৱা, এইটো ছিঙি দিম এতিয়া। দিলোঁ, পেকেটটো পেলাই দিয়া। ক'ত পেলাবা, দিয়া মোক দিয়া, মই পেলাই দিম দিয়া। সেই বাহিৰত পেলাই যোৱা, নামি যোৱা, যোৱা বাহিৰত পেলাই আহা, যোৱা পিছফালে পেলাই আহা। পেলাই সোনকালে আহা। হেল্ল', আৰু আছোঁ এনেকৈ আমাৰ ধনজিত বাবাৰ লগত অকণমান টাইম পাছ কৰি আছোঁ। এনেকৈ কৰি থাকোঁ, ধেমালি কৰি থাকোঁ, তাৰ লগতে যুঁজি থাকোঁ আৰু দেখুৱালোঁ আপোনালোককো। আৰু মুখৰ দাগ চাগ ভাল হোৱাই নাই, মেডিচিন খাই আছোঁ, লগাই আছোঁ মলম। অলপ অলপ হৈছে, ঠিক হ'ব আৰু টাইম লাগিব অলপ। কি হ'ল, কি হ'ল, কি হ'ল দুষ্ট। হাই দিয়া, হাই দিয়া, হাই দিয়া, ই কৰি দিয়া, জিভা দেখাই দিয়া। এইফালে চব ফাইনেলি ঢালাই কৰা হৈ গ'ল আৰু এতিয়া মেচিনটো এনেকৈ ধুই আছে।